আসসালামু আলাইকুম নমস্কাৰ নৱনুৰ জাতীয় বিদ্যালয়ৰ সমূহ অভিভাৱকলৈ মোৰ চালাম নমস্কাৰ মই শামীম চৌধুৰী আজি আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ তো প্ৰথমতে কথা হ'ল যে আশাটো কৰিব নোৱাৰি খবৰ ভাল কাৰণ বানপানী আমি চবে গমে পাই আছোঁ তো আমাৰ ক্ষতি বহুত হ'ল প্ৰাকৃতিক দুৰ্যোগৰ বাবে লগতে আমাৰ ল'ৰা ছোৱালীৰ যিটো শিক্ষা তাত বহুত সমস্যা কাৰণ মোৰ স্কুলৰ যিটো এৰিয়া তাত এতিয়াও বহুত ঠাইত পানী আছে পানীত আমাৰ বহুত ক্ষতি হৈছে লগতে ল'ৰা ছোৱালীৰ শিক্ষাৰ বহুত ক্ষতি হৈছে গতিকে আমাৰ স্কুলখন ঠিক হ'লে পানীও কমিছে আমাৰ ইয়াতে গতিকে ক্ষতি হোৱাৰ লগে লগে আমাৰ যিটো শিক্ষা সেইটো আমি যিমান দূৰ সম্ভৱ যাতে ৰৈ নাথাকে ল'ৰা ছোৱালীবিলাক যাতে বেলেগ বাহিৰা আদত লাগি নাযায় যে পঢ়া পাতি নকৰা তো অনাই বনাই এই বানপানীত ঘূৰি থকাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক গতিকে তেওঁলোকক আগৰ নিচিনাকৈ আকৌ শিক্ষাৰ জগতলৈ নিব লাগিব আমি গতিকে ইতিমধ্যে মই কিছুমান অভিভাৱকৰ লগত কথা পাতিলোঁ তেওঁলোকৰ ঘৰত পানী আছে তাৰপিছতো আমি এটা তাৰিখ নিৰ্ধাৰণ কৰিছোঁ অহা 28 জুন মঙলবাৰে আমি স্কুলত পাঠদান আৰম্ভ কৰিম গতিকে সকলো ছাত্ৰ ছাত্ৰীক স্কুলত পঠাই দিয়াৰ ব্যৱস্থাটো আপোনালোকে কৰিব যদি এতিয়াও বেছি সংখ্যক অভিভাৱিকাসকলৰ যদি ঘৰখন বানপানীগ্ৰস্ত হৈ আছে তেনেহ'লে আমি হয়তো কিবা এটা চিন্তা চৰ্চা কৰিব লাগিব তো ক্ষতিটো আমাৰ হৈয়ে আছে তো যিমান দূৰ আমাৰ দ্বাৰাই সম্ভৱ শিক্ষাৰ ফালেদি আমি সেইখিনি যত্ন কৰি ৰাখিব লাগিব তো আপোনালোকে আমাক জনাব আপোনাৰ এইটো কমেণ্ট আমাৰ বাবে বহুত দৰকাৰী কাৰণ যেহেতু আমাৰ শিক্ষা আমি কিছুমান ল'ৰা ছোৱালীৰ অসুবিধা থাকিলে আমি আৰু স্কুলখন বা তেওঁলোকক আকৌ শিক্ষা আধাখিনি আধৰুৱা হৈ যাব কোৰ্চটো তো আপোনালোকৰ যিটো কমেণ্টছ আমাৰ প্ৰতি তো আপোনালোকে জনাব বা মই আমাৰ ফালৰ পৰা ফোন কৰা হৈ আছে আপোনালোকক তো যিহেতু আমাৰ স্কুলৰ মেক্সিমাম যিখিনি বাচ্চা মিনিমাম 75% ল'ৰা ছোৱালী মৈদামচোপা মাঠখোলা এইটো এৰিয়াৰ হয় গতিকে ছাত্ৰ স্কুলত পঠিয়াই দিয়াৰ যদি ব্যৱস্থা আছে তেনেহ'লে জনাব যদি নাই সেইটো আমালৈ জনাব কাৰণ এইটো কমেণ্ট চাই আমি আপোনালোকৰ আমাৰ এটা পাঠদান আৰম্ভ কৰিলে ভাল হ'ব বুলি আমি এটা অনুমান কৰিছোঁ তো এইখিনি সহায় সহযোগিতা আটাইকেইটা অভিভাৱিকালৈ মোৰ আৰু মোৰ স্কুল কৰ্তৃপক্ষৰ আটাইৰ ফালৰ পৰা থাকিম গতিকে আপোনালোকে যিমান দূৰ সম্ভৱ আমাক কমেণ্টটো কৰক তো আজি এইখিনি তো সকলোৰে ভাল স্বাস্থ্য কামনা কৰি আজি এতেই থাকে আসসালামু আলাইকুম নমস্কাৰ